পড়ে যাবো মোবাইল পড়ে যাবো রে মোবাইল ঘুরে তল থেকে সাবান না উপর থেকে সাবান ওরা একদম ব্যাগ ঘুরে মোবাইল পড়ে যাবো সকলে ভালে আছে এটা নতুন ভিডিওৰ বাবে আপোনালোকক স্বাগতম জনাইছোঁ এখন মেলালৈ যাই আছোঁ তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি কি আপোনালোক মেলাখনত দেখাব চেষ্টা কৰিম তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভণি কৰোঁ তো 6:30 হ'ব হ'ল ইয়াৰ পৰা ওলাই যাওঁ তো অলপ খোজকাঢ়ি যাব লাগিব তাতে ভাৰ্গৱ আছে ভাৰ্গৱক লগ কৰিম তো তাৰ পৰা দুটাই চাম বলক ভিডিঅ'টো কণ্টিনিউ কৰি থাকোঁ ইয়াৰ পৰা মোৰ মানি বেগটো ল'ব লাগিব আৰু তলতো ল'ব লাগিব এনেকৈ যাম যাই ইয়াত ৰেল লাইনটো আছে ৰেল লাইনটো পাৰ হৈ পেলাই এনেকৈ হাইৱে ওলাম ৰেল লাইন হয়তো তো ৰেল লাইনটো পাৰ হ'লোঁ এতিয়া আৰু অলপ খোজ কাঢ়িব লগা আছে অলপ মানে বহুতখিনি আছে বাৰু তাক লগ কৰিব লাগিব ভাৰ্গৱক তো আছোঁ আৰু হেল্ল' গাইছ এটা বস্তু দেখা আছোঁ হা এই লাইটকেইটাৰ কালাৰটো চাওকচোন ভিউটো চাওক তো সেইটো চাইডে যাব লাগিব মই এতিয়া গাড়ী আহিছে তো গাইছ মানে কি হ'ল বহুত খোজকাঢ়িব লাগে মই ভাবিছিলোঁ অলপমান খোজকাঢ়িব লাগে তাৰপিছত এতিয়া খোজকাঢ়ি যাই পোৱা নাই আৰু বোলে বহুত দূৰ যাব চা ধুনীয়া আন্ধাৰ হৈছে মুখখন তো আৰু বহুত যাব লগা আছে তো যাই আছোঁ সিও আহি আছে ময়ো যাই পাম দুয়োটাই একেলগে যাই পাম আন্ধাৰ হৈছে বহুত আন্ধাৰ হৈছে একলা খোজকাঢ়িছোঁ পূৰা ঘাম ওলাইছে গৰম এতিয়া মই ভাৰ্গৱক কল কৰিব লাগিব কিবা ক'ত আছে তো মোক জোকলৈকে যাব দিছোঁ মই তালৈ যাম মইতো ভালকৈ চিনি নাপাওঁ ন বাকী ক'ৰবাত হেৰাই থাকিলে হ'ল আৰু খবৰ ভালেই তো সি জোকলৈকে যাব দিছোঁ মই তালৈকে যাব লাগিব যাই আছোঁ কিমান যাব লাগিব তো ইয়াতে মেলা আছে কি আহি আছে মোক মানে চিনি নাপাওঁতো ফুলৰ দোকানৰ ঘৰত ৰখিব দিছে খোজকাঢ়ি মোৰ ঘাম বাহিৰ হৈছে তো এতিয়া তাক ৰখি আছোঁ কি অহাৰ পিছত ভিতৰত সোমাম কি আহি লওক তাৰপিছত যাম ভিতৰত এতিয়াতো নাযাওঁ হেৰাম ক'ৰবাত তো অলপ গম পালোঁ কি আছে মোৰ লগত ইয়াক লগ পালোঁ তাৰপিছত মানে কি এতিয়া কথাটো হ'ল যে প্ৰতি বছৰে পালন কৰা হয় ৰাধা আৰু কৃষ্ণক মানে কেন্দ্ৰ কৰি পেলাই এইখন মেলা পতা হয় মানে গম পালোঁ ইও ক'লে আৰু এজন বয়সীয়াল মানুহে ক'লে তো আৰু মানে ইয়াত কি হয় যোৱা 98 বছৰ আগৰ পৰা চলি আহিছে যোৱা 3 বছৰ কৰোণাৰ কাৰণে চলা নাছিল তো তাতে আৰু তো এইটোৱে মেইন গেটটো হয় তো আমি ইয়ালৈ আহি গৈছোঁ তো ইয়াৰ মেইন গেটলৈ আহি ইয়াত সোমাম দৰ্শন কৰিম তো ইয়াৰ ভিতৰলৈ যাওঁ মানুহ বহুতখিনি মানুহে আহিছে ইয়াত তো এতিয়া দৰ্শন কৰি ল'লোঁ ইয়াত তো এইবিলাক মূৰ্তিবিলাক বনাই থৈ দিছে মানে এইফালে মহিলা হয় সেইকাৰণে যাব পৰা নাই আমাৰ এইফালৰ পৰা অলপ দূৰ হয় মানে তো ইয়াত লিখা আছে কোনটো কিহৰ মূৰ্তি হয় এইটো চাওক বনাইছে আৰু কিছু অলপ তো মূৰ্তিবিলাক চালোঁ আৰু আপোনালোকক ক'লোৱে কিহৰ কাৰণে পালন কৰা হয়
ৰাধা কৃষ্ণনৰ উৎসৱ কৰি পেলাই মেলাখন পতা হয়। যোৱা 3 বছৰৰ কাৰণে পতা নাছিল, এইবাৰ ওচৰত আকৌ পাতিছে, কৰোণাৰ কথা বন্ধ আছিল। তো আজি চাব আহিলোঁ, অহাকালি লাষ্ট বোলে। তো মানুহ বহুতখিনি মানুহ হয়, ভিৰ বহুত। তো এনেকৈ আৰু অলপ লাইফটো এনজয় কৰিলোঁ আৰু এইফালে পঢ়া লাইফ, এইফালে অলপ এইফালে ইয়াতো আছে আৰু এনজয় কৰিব লাগে মাজে মাজে। লাগে। এতিয়া আমি চীনা বজাৰত সোমাম, ইয়াৰ ভিতৰত ইমান মানুহ বাপৰে। कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर ইয়াতে উঠিম বুলি ভাবিছোঁ। পৰি যাব মোবাইল পৰি যাব পাৰে মোবাইল। পুৰা ওপৰত আছে মানে, ইয়াৰ পৰা ভিউটো চাওক। অ' মাই গড, कैसा है ये सफर मंजिलों की न है कोई खबर তো এতিয়া ওপৰত আছোঁ, পুৰা ডুবি আছোঁ এতিয়া। ফাৰ্ষ্ট টাইম ঘূৰিছোঁ কিন্তু, ফাৰ্ষ্ট টাইম লাইভত এক্সপিৰিয়েঞ্চ, ফাৰ্ষ্ট টাইম। ঠিকে আছোঁ, হেণ্ডচাম নিজকে নিজে ভাবোঁ, হেণ্ডচাম মই হেণ্ডচাম। सफर कैसा है ये सफर ষ্টাৰ্ট হৈ গ'ল। ভয় লাগি আছে, ভয় অলপ জোৰত চলাই নাই, জোৰত চলা নাই, এৰি নিদিয়ে মোবাইলটো। মাথা বেয়া করছে মোর। তল থেকে সাবান না, উপর থেকে সাবান, ওরা একদম বেয়া করছে। মোবাইল মাথা বেয়া। First time, মাথা ঘুরে। তলত নুমি আছোঁ, বেলেগ এক্সপিৰিয়েঞ্চ হ'ল। বেয়া বুকটো এনেকৈ আছিল মানে, ফাৰ্ষ্ট টাইম উঠিছোঁ ন, ভয় লাগে। আৰু ইমান ওপৰলৈ যায় ন, বহুত ওপৰলৈ আছে মানে, কিবা কৰি বাচন ধুব লাগিব। এটা যদি খাওঁ মানে, ইমান ডাঙৰ হোটেল, পইচা নাই লগত। ছোটে ছোটে বাচ্চার টিকিট লাগবো না। মোৰ মা কি এগুলা ভিডিও বনাইছে, সন্মান করবি। অলপ পেট পূজা কৰি লৈ আৰু কিবা কিবি অলপ খাব লাগিব, মানে তাত বনা বস্তু খাই পেলাই যাম আৰু। এতিয়া ৰোল খাম বুলি ভাবিছোঁ আমি, এগ ৰোল খাম বুলি ভাবিছোঁ। এগ ৰোল খাওঁ, অলপ খাই পেলাই যাম আৰু, বেছি সময় নাথাকোঁ। सफर कैसा है ये सफर লাষ্ট টাইম এইটো খাম আৰু যাম আৰু। চিয়াৰ্ছ। ভিডিঅ'টো সমাপ্ত কৰিমেই আৰু, এই আইচক্ৰীম খাইছোঁ, আইচক্ৰীম সমাপ্ত কৰিম আৰু।
আইচক্ৰীমেৰে সমাপ্ত কৰিব লাগিব কাৰণ গৰম বতৰ ন सफर कैसा है ये सफर मंजिलों তো এতিয়া চালোঁ বহুতখিনি কি দেখা পালোঁ আপোনালোকক দেখালোঁ Bye bye. তো ইয়াক বিদায় দিলোঁ এতিয়া মই ঘৰত যাম তো বাই 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 লাভ ইউ লাভ ইউ দে বাই তো ভিডিঅ'টো ইমানখিনিয়ে আছিল যিখিনি জানিলোঁ সেইখিনি ক'লোঁ তাক বিদায় দিলোঁ মানে ভিডিঅ'টো অলপ তাৰ লগত কথা পাতোঁতে মানে ভিডিঅ'টো ফাটি গ'ল মানে তো সেইকাৰণে মানে যিখিনি জানিলোঁ সেইখিনি আপোনালোকক ক'ব চেষ্টা কৰিলোঁ জানিলোঁ যি দেখা পালোঁ আপোনালোকক দেখালোঁ মানে এজন খুৰাক লগ পাইছিলোঁ কৈছিলোঁ বোলে আপুনি অলপ কৈ দিয়ক ইয়াৰ বিষয়ে মানে খুৰাজনে লাষ্টত মানে ঝুলন মহোৎসৱ তো বহুত বছৰ আগৰ পৰা চলি আহিছে এইটো আৰু কি কয় যোৱা 3 বছৰ পৰা চলা নাছিল কৰোণাৰ কাৰণে এইখিনিয়ে আছিল বেলেগ একো নহয় আৰু তাৰে কাৰণে মীনা বজাৰ আহে মানুহ এতিয়া মানে বাঢ়ি আছে তো ৰাতি হৈছে মই ৰুমত যাব লাগে তো সেইকাৰণে সোনকালে গুচিলোঁ ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এটা বাই বাই নেক্সট ভিডিঅ'লৈ বাই